নমস্কাৰ বন্ধুসকল শিখো অসমীয়ালৈ আপোনালোকক স্বাগতম আজি 12 মাৰ্চ আজি পুৱাই কেইবাটাও ডাঙৰ খবৰ লৈ আহিছো কালি অৰুণোদয়ৰ 9000 টকা বিতৰণৰ পিছত আজি ৰাতিপুৱাই আহিছে কেইবাটাও ডাঙৰ খবৰ আহিছে অৰুণোদয়ৰ যিসকলে টকা পোৱা নাই তেওঁলোকৰ পৰা আৰম্ভ কৰি পিএম কিষাণৰ 22 সংখ্যক কিস্তিলৈকে পাঁচটা ব্ৰেকিং নিউজ লৈ আহিছো ভিডিওটো শেষলৈকে চাব কাৰণ এটা খবৰ মিছ কৰিলে আপুনি ডাঙৰ সুবিধা হেৰুৱাব পাৰে আজিৰ প্ৰথমটো ডাঙৰ খবৰ যোৱা 10-11 মাৰ্চত চৰকাৰে 3600 কোটি টকা 40 লাখ মহিলাৰ একাউণ্টত ধন আগবঢ়াইছে কিন্তু বহুতো মহিলাই এতিয়াও টকা পোৱা নাই কিয় নাই পোৱা আই পৰিছে ব্ৰেকিং আপডেটস চৰকাৰী সূত্ৰই জনাইছে যে যিসকলৰ বেংক একাউণ্ট আধাৰৰ সৈতে লিংক আধাৰ সিটেড হৈ আছে তেওঁলোকে আজি সন্ধিয়াৰ ভিতৰত নিশ্চিতভাৱে টকা পাব যদি আজিৰ ভিতৰত টকা নাহে তেন্তে আপুনি আপোনাৰ বেংকত গৈ ডিবিটি সক্ৰিয় আছে নে নাই পৰীক্ষা কৰিব লাগিব লগতে কেৱাইচি বা বেংক পাছবুক ব্লক হৈ আছে শীঘ্ৰেই বেংক ব্ৰাঞ্চত যোগাযোগ কৰক আজিৰ দ্বিতীয় খবৰ কৃষকসকলৰ বাবে আটাইতকৈ ডাঙৰ আপডেট অফিচিয়েল ৱেবছাইটৰ তথ্য অনুসৰি কাইলৈ অৰ্থাৎ 13 মাৰ্চৰ বিয়েলি 5 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ পৰাই পিএম কিষাণৰ 22 সংখ্যক কিস্তিৰ 2000 টকা মুকলি কৰিব কাইলৈ অসমৰ পৰাই দেশৰ 9 কোটি কৃষকৰ একাউণ্টত টকা জমা হ'ব গতিকে আপোনাৰ কেৱাইচি হৈ আছে নে নাই এতিয়াই চাই লওক কেৱাইচি চাবলৈ pmkisan.gov.in ৱেবছাইটলৈ যাওক তাত নো ইয়ৰ ষ্টেটাছ চেকলিষ্ট দেখিব পাৰিব আজিৰ তৃতীয় খবৰ বৰপেটা চিকিৎসা মহাবিদ্যালয় নামৰ পৰিৱৰ্তনক লৈ বিতৰ্ক কালিৰ কেবিনেট সিদ্ধান্তৰ পিছত আজি ৰাজ্যজুৰি চৰ্চা চলিছে ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ নাম হলাই এতিয়াৰে পৰা বৰপেটা চিকিৎসা মহাবিদ্যালয় ৰখা হৈছে মুখ্যমন্ত্ৰীয়ে জনাইছে যে এয়া কেৱল ঠাইৰ নামেৰে নামকৰণ কৰাৰ এটা অংশ অৱশ্যে প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ নামত অন্য এক ডাঙৰ সাংস্কৃতিক বা শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰা হ'ব বুলিও চৰকাৰে আশ্বাস দিছে মোদীৰ 2 দিনীয়া অসম ভ্ৰমণলৈ মুখ্যমন্ত্ৰীৰ তৎপৰতা কাইলৈ প্ৰধানমন্ত্ৰীৰ 2 দিনীয়া অসম ভ্ৰমণ কৰিব আহিব প্ৰথমে তেওঁ কোকৰাঝাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু তাৰ পিছত গুৱাহাটী পিএম কিষাণৰ অনুষ্ঠানত অংশ ল'ব পুৱা 11 বজাত কৃষকে লাভ কৰিব 2000 কৈ টকা ইয়াৰ উপৰিও চাহ শ্ৰমিকসকলৰ বাবে ভূমি পটা বিতৰণ কৰাটো কাইলৈৰ ভ্ৰমণৰ এক মূল আকৰ্ষণ হ'ব বুলিও জানিব পৰা গৈছে ADRE 3.0 আৰু নতুন নিযুক্তিৰ খবৰ যিসকলে চৰকাৰী চাকৰিৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ চৰকাৰে অতি সোনকালে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নতুন পদৰ বাবে বিজ্ঞাপন ওলাব বুলি ইংগিত দিছে কাইলৈ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত নিযুক্তি সম্পৰ্কীয় কোনো ডাঙৰ ঘোষণা হ'ব পাৰে নেকি তাৰ ওপৰত সকলোৰে চকু থাকিব বন্ধুসকল এই আছিল আজি 12 মাৰ্চৰ বিশেষ খবৰসমূহ আপুনি অৰুণোদয়ৰ 9000 টকা পালে নে নাই তলত কমেন্ট কৰি জনাওক ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা খবৰবোৰ সদায় সঁচা আৰু সঠিককৈ পাবলৈ শিখো অসমীয়া চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম